নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল আপোনালোক স্বাগতম জনালো মোৰ নেক্সট ভিডিঅ' মোৰ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোক কৈছিলোঁ যে মোৰ আৰু এটা নিজৰ অৰ্ডাৰ দিয়া বস্তু আহি আছে চ' সেই দুটা বস্তু আজি ডেট আছে এটা বস্তু আহিছে সেই বস্তুটো দেখাই দি আছোঁ মই চাই লওক এইটো দামটো কিবা ৰেটটো লিখা নাই প্ৰাইচটো লিখা নাই চ' প্ৰাইচটো লৈছে এইটো 300 টকা আপোনালোকে অলপ চলপ গম পাইছে চাগে ইয়াৰ আগৰ ভিডিঅ'টো এইটো এনেকুৱা বস্তু আহিছে চ' দেখাই দিওঁ এইটো বস্তু কি মোৰ এইটো ফাৰ্ষ্টত আনবক্সিং এইটোৱে মই কৰোঁ চ' ফাৰ্ষ্টত এইটো আহিছে নেক্সট এইটো আৰু এটা আহিব এনেকুৱা বস্তু আৰু এটা আহিব চ' সেইটো দেখা পাব তাৰপিছত মোৰ কামৰ বস্তু এটা আহি আছে সেইটো আৰু গম পাইছে এইটো কি চ' গম পাইছে আপোনালোকে এইটো কি চাগে ডেড লাভ মম লাভ চ' এইটো কিনিছোঁ মোৰ মোবাইলৰ কাৰণে আৰু এটা আহি আছে এইটো মোৰ দেউতাৰ মোবাইলৰ কাৰণে চ' এইটো মোৰ মোবাইলত কিনিলোঁ 300 লৈছে এইটো 300 হ'ব চ' আৰু এটা মোৰ কামৰ বস্তু আহি আছে এইটো 25 তাৰিখে চ' অলপ টাইম ৰখি লওঁ আপোনালোকক দেখাবলৈ মানে আজি অহা কথা আছে চ' আজি মানুহটোৱে কল কৰা নাই চ' ভিডিঅ'টো ষ্টপ কৰোঁ যেতিয়া ফোন আহিব তেতিয়া আপোনালোকক কৰি কিনে কণ্টিনিউ কৰিম ভিডিঅ'টো চ' এতিয়া ষ্টপ কৰোঁ ভিডিঅ'টো আপোনালোকক নেক্সট টাইম দেখাই আছোঁ আৰু এটা কভাৰ অৰ্ডাৰ দিছোঁ মোবাইলৰে কভাৰ চ' আৰু এটা মোৰ কামৰ বস্তু আছে এইটো অলপ মজা লাগিব চাগে চাই কিনে চ' ভিডিঅ'টো অলপ টাইম মানে ষ্টপ কৰোঁ বন্ধুসকল এতিয়া আহি গ'ল মোৰ পাৰ্চেলটো চ' এতিয়া আমি যাওঁ বাহিৰলৈ পাৰ্চেলটো আহিছে দাদাজনে কল কৰিছে চ' এতিয়া যাওঁ বলক বাহিৰলৈ আৰু আনবক্সিং কৰিম এইটো দেখাম বলক লৈ যাইছোঁ ৰ'বা Hey guys, বহুত টাইম ৰখি অহা নাই চ' অলপ টাইম ৰখোঁ ভিডিঅ'টো অলপ ষ্টপ কৰোঁ আৰু আহিব তেতিয়া আপোনালোক দেখোঁ চ' গাইছ দাদাজন আহি পাইছে এতিয়া যাই আছোঁ অলপ দাদাজনৰ অলপ কথা পাতিম কি নাম পাৰ্চেলটো আহিছিল না কি নাম আছিলে এমেজনৰ অঁ পিংকি দাস পিংকি নাম চ' গাইজ দাদা আহি পাইছে আৰু ইউটিউব কৰোঁ ন ইউটিউবৰো এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ কালি অহা কথা আছে অঁ এটাই আছিল ন হাউচ নম্বৰ 7 ন অঁ আপোনাৰ নামটো সঞ্জীৱ গাইজ বস্তু ল'লোঁ সেইজন দাদা চ' বস্তুটো লৈ ঘৰত যাই আনবক্সিং কৰিছোঁ তাৰপিছত দেখাইছোঁ ব'লা অকল বস্তুটো আহি গ'ল আমাৰ এইটো চাই লওক ৰ'ব দেখা আছোঁ এইটো কি হয় এইটো এনেকুৱা বাদ দিয়ক নাই এমেজনেই নহয় চ' এইটো ফাৰ্ষ্ট এইটো দেখাই দিয়ে এবাৰ চ' এইটো দেখাই দিলোঁ এইটো 300 টকা লৈছে চ' এতিয়া আনবক্সিং কৰিম জিঅ' ৰে বাহু ভাল কি আহিল এইটো কি আহিল কি এইটো এইটো পাইছোঁ কিবা এটা বাদ দিয়ক এইটো আৰু কি আছে আৰু একো নাই এগিলা
দেখো এটা ও ফ্ৰেন্ডছ বস্তুটো আপোনালোকে দেখা পাইছে এইটো বস্তুটো কি হয় বস্তুটো গম পাইছে চাগে বৰিং লাগিছে ভিডিঅ'টো আগতে মই মোবাইলৰ কভাৰ এটা আছোঁ চ' কি ক'ম আৰু কালি আহি আছে আজি 24 তাৰিখ নেক্সট কালি মোৰ ইউটিউবৰ বস্তু আহি আছে ইউটিউবৰ কামৰ বস্তু চ' সেইটো কি হয় আপোনালোকে দেখা পাব চ' আহি গ'ল 25 তাৰিখ চ' ফ্ৰেন্ডছ এতিয়া আহিব মোৰ ইউটিউবৰ বস্তু চ' এতিয়ালৈ ফোন মাৰা নাই এতিয়া টাইম হৈছে 8টা এতিয়া 8টা বাজি আছে ৰাতিপুৱাৰ চ' ফোন মাৰিব তেতিয়া আৰু এবাৰ এতিয়া ভিডিঅ'টো কেমেৰাটো ষ্টপ কৰোঁ চ' 8টা বাজিব চ' আমি যাম তাৰপিছত বস্তুটো লওঁ আপোনালোকক আনবক্সিং কৰি তাৰপিছত দেখাম চ' ফ্ৰেণ্ডছ অলপ টাইম ৰ'ব ফ্ৰেণ্ডছ মোৰ পাৰ্চেলটো আহি গ'ল চ' ফ্ৰেণ্ডছ এতিয়া আমি ভিডিঅ'টো কেমেৰাটো বলক লৈ যাওঁ আৰু যাই থাকোঁ আৰু পাৰ্চেলটো লৈ আহোঁ হে ফ্ৰেণ্ডছ বস্তু লৈ পেলাই যাইছে নাজানো এতিয়া ঘৰত যাওঁ আৰু এইটো কৈ দিয়ে ৰঞ্জিত কি হয় চ' এতিয়া ঘৰত যাওঁ আৰু আনবক্সিং কৰোঁ বলক চ' ফ্ৰেণ্ড বস্তু আহি গ'ল এইটো এটা কি বস্তু আপোনালোকে দেখা পাব চ' এইটো এটা লগোৱা আছে ষ্টিকাৰ এইটো আগতে দেখা পাইছে চ' এইটো এতিয়া আনবক্সিং কৰোঁ বলক বলক এইটো চাই লওক আপোনালোকে বুজি পাইছে এইটো কি হয় চ' ওলাই দিওঁ কিছুমানে বুজি পোৱা নাই চাগে চ' এইটোৰ ভিতৰত এইটো এটা পালোঁ বেগ পালোঁ চ' এইটো কেনেকৈ খোলে এইটো ইয়াৰ লগত হেঙা টানে এইটো চ' ফ্ৰেণ্ডছ মই এতিয়া কৈ দিছোঁ এতিয়া আপোনালোক কি বহুতে গম পাইছে চাগে আৰু বহুতে গম পোৱা নাই এইটো হয় কেমেৰা ষ্টেণ্ড চ' এতিয়া বলক এইটো লগাওঁ দূৰত যা ব চ' এইটো এনেকুৱা টাইট কৰি দিলোঁ চ' এইটো এনেকৈ উঠাই দিব পাৰি চিট এইটো আৰু কি তো মোক শিকাব নালাগে মাৰ পৰি যাব বেছি কৰি থাকিলে এইটো এনেকুৱা লগাই দিলোঁ চ' এইকেইটা খুলি কিনা এনেকুৱা কৰি খুলি এইটো ডাঙৰ এনেকুৱা ইমান ডাঙৰ হৈ গ'ল এইকেইটা খোলোঁ এতিয়া বৰ্তমান ভিডিঅ' বনাইছোঁ এনেকুৱা ষ্টেণ্ড 300 অফাৰত ল'লোঁ আজিকালি এইগুলো হৈ যায় এনেকা
সো ফ্ৰেন্ডছ এইটো এতিয়া কেমেৰাত লগাই কৰিম সো ফ্ৰেন্ডছ এতিয়া মই ষ্টেণ্ডত লগাই ভিডিঅ' কৰি আছো এতিয়া অলপ চাগে আপোনালোকে সময় বেছি ভাল পাইছে সো ষ্টেণ্ডটো কিনিলো কাৰণ এইটো মোৰ ইউটিউবৰ কামত আহিব সো মই কিছুমান ভিডিঅ' বনাওঁ কিছুমান কিবা কিবি কৰোঁ সেইবোৰৰ কামত আহিব সো আৰু এটা কথা আপোনালোকক বহুতে কয় এমেজনৰ ফ্লিপকাৰ্টৰ বস্তু বেয়া ভাল ভিডিঅ' বনাই আছোঁ নেকি মাথা নকৰোঁ এমেজনৰ ফ্লিপকাৰ্টৰ বস্তু বেয়া ভাল এনেকৈ বহুতে কয় কিন্তু নহয় কোৱালিটি চাই ল'ব আপোনালোকে কিবা এটা বস্তু লোৱাৰ আগত কোৱালিটি চাব মোৰ এইটো এনে এইটো 1200 পৰে মই অফাৰত পাইছোঁ 300 পাওঁতে সো এইটো কি পালোঁ এইটোৰ লগত এইটো বেগটো পালোঁ আৰু এইটো বাকচটো কাম নাই সো এইটোতো জানেই দেখাই দিছে আৰু এইটো পাইছোঁ বেগটো এইটো সৰু কৰি লৈ যাব পাৰে সো বহুতে কয় বেয়া বস্তু ওলায় কিবা ওলায় একো নোলায় মানে কোৱালিটি চাই বস্তু ল'ব আপোনালোকে সো এইটোৱে ক'লোঁ আৰু যেতিয়ালৈ ইউটিউবৰ একো পইচা নাপায় আপোনালোকৰ ইউটিউবৰ কাৰণে একো পইচা খৰচ নকৰোঁ মই কৰিছোঁ কাৰণ এইটো মোক বহুত ভিডিঅ' চিডিঅ' বনোৱাতে লাগে তাৰপিছত আৰু এইটো আপোনালোকক এবাৰ দেখাই দিওঁ এনে মানে কেনেকৈ কি কৰে এইটো লগোৱাটো আপোনালোকে গম পাইছে চাগে বহুত ইজি হয় তলত এনেকৈ ধৰি কিনে ওপৰতে ঘূৰাই থাকিলে লাগি যাব সো 360 ঘূৰাব পাৰে এবাৰ দেখাই দিওঁ ঘূৰাই কিনে মই এনেকুৱা কৰি ঘূৰাই দিব পাৰে সো এনেকুৱা কৰি ঘূৰাই দিব পাৰে এনেকৈ কৰি নামাই দিব পাৰে এনেকৈ কৰি উঠাই দিব পাৰে সো এইটো মোৰ দুটা ইউটিউব মই নিজে বনাইছোঁ সো এই দুটা ইউটিউব মই নিজে বনাইছোঁ মানে এনেই ঘৰত টাইম পাছ কৰি আছোঁ এইকেইদিন সো ইউটিউব দুটা বনালোঁ আৰু এইটো এনেকৈ ঘূৰাব পাৰে জানি গম পাইছে সো সেইটোৱে ক'লোঁ এতিয়া আপোনালোকক দেখাম মই যে এইটো সৰু ডাঙৰ কেনেকুৱা কৰে বা ইমান ইয়াক কেনেকুৱা কৰে সো ফ্ৰেণ্ডছ এতিয়া দেখাম মানে এইটো বহুতে জানে আৰু বহুতে নাজানে এইটো কেনেকুৱা কি সো ফাৰ্ষ্টত আপুনি যেতিয়া অৰ্ডাৰ দিব বস্তুকেইটা এনেকৈ আহিব এইকেইটা মই দেখাই আছোঁ এবাৰ এনে ফাৰ্ষ্টৰ পৰা দেখাই দিওঁ তো এইটো এনেকুৱা কৰি আৰু এটা কথা কৈ দিওঁ এইটো মই যেনেকৈ বন্ধ কৰিছোঁ কোনোবাই যদি মানে খোলে এনেকৈ বন্ধ কৰিব লাহে লাহে নহ'লে ভাঙি যাব সো এইটো এনেকৈ কৰি বন্ধ কৰি দিছোঁ সো আপোনাৰ ধুনীয়া হৈ আছে কেতিয়া কি কৰিব লাগে ক'বা হা ওকে ভিডিঅ' চলি আছে না নাই চলি আছে বুকি কি আছে সবিনান সো ফ্ৰেন্ড এইটো কি কৰিলি তই দূৰত যা ইমান দূৰ কৰি যাব পাৰিছে সো ফ্ৰেন্ডছ বেয়া নাহাব মোৰ ভণ্টি এতিয়া দেখা পাইছিল সো ভণ্টিয়ে কেমেৰাটো ধৰিব দিছোঁ ইমান ভালকৈ নাজানে সো এইটো ফাৰ্ষ্টত আপুনি যেতিয়া কিনিব এই বস্তুটো খোলা থাকিব আৰু তলৰ এই বস্তুটো এনেকৈ ঘূৰাই এইটো টাইট কৰিব এইটো বা আৰু এইটো খুলি যায় একো টেনশ্যন নাই এইটো এনেকৈ থাকে সো এনেকৈ থাকিব ফাৰ্ষ্টত সো আপুনি যদি ভিডিঅ' বনায় এইটো এনেকৈ তিনিটা আমাৰটো খুলি দিম সো ডাঙৰ হৈ যাব এইটো সো এইটোও খুলি দিয়ক আপুনি এনেকৈ কৰি তো এইটোও খুলি দিয়ক এনেকৈ কৰি সো এনেকৈ কৰি আপোনাক খুলি দিলে এইটো এনেকৈ হৈ যাব এনেকৈ হৈ যাব তো এইটো টানি দিয়ক এটা নিউ হৈছে এতিয়া টাইট হৈছে সো বাৰে বাৰে খুলি দে সো ফ্ৰেণ্ডছ এইটো এনেকৈ থাকিব তো এনেকৈ কৰি পাছত নিদিব তো টাইট কৰি দিয়ক আপোনালোকে এনেকৈ বন্ধ কৰি দিয়ক টাইট হৈ যাব টাইট কৰি দিয়ক আগতে আপোনালোকে সো ফ্ৰেণ্ডছ এইটো এনেকৈ থৈ দিয়ক আপুনি হ'ল এটা নোট আছে এই নোটটো এয়া ঘূৰাই আপোনালোকে এইটো উঠাই দিয়ক কিছুমান লাম্বা কৰিব বিচাৰে যদি দীঘল কৰিব বিচাৰে সো লেখা আছে ৰ'ব সো এটা দীঘল কৰি কিনা ফাৰ্ষ্ট এইটো টাইট কৰক এইটো আপোনালোকে এনেকৈ টাইট কৰি দিয়ক টাইট হৈ গ'ল এইটো কিয় এই বস্তুটো কিয় দিছে আপোনালোক এই বস্তুটো এনেকা যে হৈ যায় আৰু এনেকা যে হয় এইটোৰ কাৰণে এইটো গ্ৰিপ হয় সো
দেখাই দিওঁ এবাৰ এইটো এনেকুৱা কৰি লগাই এইটো এনেকৈ মেলি দিওঁ মেলি কিনে এনেকুৱা ছেট বেছি দীঘল হৈ গ'ল এটা টাইট হৈ গ'ল ফ্ৰেণ্ড টাইট হৈ গৈছে চ' এইটো এনেকুৱাই আৰু যেতিয়া আপোনালোকে পূৰা কভাৰ কৰি কিনে মানে ঘূৰাব লাগে কেমেৰাটো এই বস্তু এনেকুৱা টাইট হৈ গ'ল অলপ বেয়া নাপায় মানে ইমান এটা এতিয়া নঘূৰিব কাৰণ এইটো ইয়া হৈছে তাৰপিছত এনেকুৱা কৰি ডাউন কৰিব লাগে আপ কৰিব লাগে চ' এনেকুৱা কৰি এনেকুৱা চ' ফ্ৰেণ্ডছ মই এই বস্তু এটা এইটো কাৰণে দিছোঁ যে আপোনালোক ক'লোৱে বহুত মানে হয় বেয়া কিন্তু কোৱালিটি চাই আপোনালোকে বস্তু ল'ব চ' বস্তুকেইটা ইমান এটা বেয়া অহা নাই ভালে আহিছে কমৰ পাইছোঁ ভালে আহিছে চ' ফ্ৰেণ্ডছ নেক্সট ভিডিঅ' আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যে মই ফাৰ্ষ্ট ভিডিঅ' বনালে আপোনাৰ তাতে যায় চ' ফ্ৰেণ্ডছ বাই বাই